চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বিশেষ আমাৰ অসমীয়া লোকসকলৰ ভোগালী বিহু পালেহি আৰু সেইবাবে মই নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিছোঁ। আৰু এই নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিবলৈ আমি কেনেদৰে যোগাৰ কৰি লওঁ তাকে অলপ দেখাইছোঁ। তাৰ বাবে লাগিব আমাক নাৰিকল। ইয়াত মই বৰ্তমান 2টা নাৰিকল ৰুকি লৈছোঁ। নাৰিকলৰ লাড়ু প্ৰস্তুত কৰা পদ্ধতি বহুতৰে বেলেগ বেলেগ আৰু মই এনেদৰে প্ৰস্তুত কৰোঁ। কেনেদৰে নাৰিকলৰ লাড়ু বনাওঁ, প্ৰথমে আমি কি কৰিম, ইয়াত নাৰিকলৰ গুড়ি যিমান আছে ইয়াত মই 1 কাপ দিছোঁ। কাপ 3 কাপ ইয়াত বিশেষকৈ মই 2টা নাৰিকল দিছোঁ, কিন্তু 2টা নাৰিকলত 3 কাপতকৈ ইয়াত বেছিকৈ নাৰিকলৰ গুড়ি ওলাইছে। আৰু এইখিনি আমি এতিয়া চেনিৰ গুড়িৰ লগত মিক্স কৰি ল'ম। লাড়ু প্ৰস্তুত কৰিবলৈ হ'লে আমি নাৰিকল যিমান পৰিমাণৰ ল'ব লাগিব, চেনি ঠিক সিমান পৰিমাণৰে ল'ব লাগিব, তেতিয়া নাৰিকলৰ লাড়ুটো বান্ধিবলৈ সহজ হয়। যিহেতু মই নাৰিকলৰ গুড়ি মোৰ 2 কাপ হৈছে, তেনেহ'লে মই চেনিও ঠিক সিমান পৰিমাণৰে ল'ব লাগিব, তেতিয়া নাৰিকলৰ লাড়ুখিনি বনাবলৈও সহজ হয় আৰু সহজে বান্ধ খায়। এতিয়া আমি গোটেইখিনি ভালদৰে সানি লওঁ, যাতে চেনি আৰু নাৰিকল ভালদৰে মিলি যায়। এতিয়া মই কেৰাহীখন পাতি লৈছোঁ আৰু ইয়াত এচামুচ ঘিউ দি দিছোঁ। আধা কাপ জোখৰ চুজি আমি ইয়াত মিলাই লৈছোঁ আৰু এইখিনি ভালদৰে অকণমান ভজা যেন কৰি ল'ম। খুব বেছি ৰঙচুৱাকৈ ভাজিবও নালাগে, খালি মাত্ৰ ইয়াৰ গোন্ধটো ওলাব লাগে। এতিয়া আমি ইয়াত ভাজি থোৱা চুজিখিনি বনাই ল'ম। এতিয়া আমি ইয়াত চেনি আৰু যিখিনি নাৰিকলৰ গুড়ি একেলগে মিলাই থৈছিলোঁ এতিয়া আমি ইয়াত কেৰাহীত এইখিনি গোটেই গুড়ি, নাৰিকলৰ গুড়ি আৰু চেনি ভালদৰে ভাজি ল'ব লাগিব। আৰু এনেদৰে আমি নাৰিকলৰ পৰা ওলোৱা পানী শুকোৱালৈকে আমি এইখিনি এনেদৰে কিছু সময় ভাজি থাকিব লাগিব। ইয়াৰ পানীখিনি শুকাই যোৱাৰ পাছতে আমি ইয়াক অলপ ভজা ভজা জোল ওলাব, তেতিয়াহে আমি ইয়াক নমাই থওঁ। এই কেনেদৰে অলপ অলপকৈ নাৰিকলৰ পানীবোৰ ওলাই আহিছে আৰু এইখিনি যিহেতু নাৰিকলটো অলপ কোমলীয়া হোৱাৰ বাবে অলপ পানী ওলাইছে, সেইবাবে মই আৰু অকণমান আধা কাপমানকৈ কম চেনি দিছোঁ। এইদৰে আমি ক্ৰমান্বয়ে ভাজি বাছি
নাৰিকলখিনি এতিয়া কেনেদৰে এৰি দিছে দেখিছেনে কেৰাহীৰ পৰা। এইদৰে এৰি আহিলে জানিব যে আমাৰ নাৰিকলখিনি ভজা হৈছে। দেখিছেনে কেনেদৰে এৰি আহিছে। এতিয়া আমি ইয়াত লাহে লাহে ভাজি থোৱা চুজিখিনি মিলাই দিম আৰু গোটেইখিনি নাৰিকলৰ লগত মিলাই দিম। এতিয়া আমি ইয়াত লাহে লাহে ভাজি থোৱা চুজিখিনি অলপ অলপকৈ মিলাই ল'ম। গোটেইবোৰ মিলাই দিলে মানে যিখিনি চুজিৰ সোনকালে ইয়াৰ ৰসটো টানি লয়, সেইবাবে আমি অলপ অলপকৈ যাতে অলপ লাৰু কৰি আকৌ অলপ অলপকৈ এনেদৰে মিলাই মিলাই লাৰুবোৰ কৰি যাম। দেখিছেনে নাৰিকলৰ লাৰুখিনি কি সুন্দৰ হৈছে দেখিবলৈ, আৰু যথেষ্ট খাবলৈও ভাল হৈছে। আৰু আপোনালোকক মই আজি দেখুৱালোঁ মই লাৰু বনোৱা পদ্ধতিও, আৰু এই পদ্ধতিটো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব।